এই ভাওনা ভাগো জানেনে ৰাইজ? এই ভাওনা ভাগ হৈছে শিৱসাগৰ চাৰিঙৰ গাণ্ডীপ নাট্যগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত ভাওনা আৰু এই ভাওনা ভাগৰ নাম হৈছে বামন অৱতাৰ। এয়া চাওকচোন, ইমান ভাল লাগিছে চাই। আমাৰ তিনিচুকীয়া চলিহানগৰ খেলপথাৰত বৰ্তমান 2024 চনৰ 12 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ ছদিন সদৌ অসম ভিত্তিক ত্ৰয়োদশ বাৰ্ষিক আমন্ত্ৰণমূলক ভাওনা সমাৰোহ চলি আছে। ৰাইজসকল, অকল ভাওনা চলি থকাই নহয়, ভাওনা চলি থকাৰ লগতে ৰাইজে বিভিন্ন ধৰণৰ সাজ পোছাকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ থলুৱা সা সামগ্ৰীৰ বিপণীসমূহো খুলিছে আৰু এই বিপণীসমূহত বিভিন্ন ধৰণৰ পাটৰ টচ মুগাৰ মেখেলা চাদৰ পৰা বোৱা মেখেলা চাদৰ পৰা আদি কৰি আপোনাৰ জুৱেলাৰী আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ওলাইছে। আৰু এয়া চাওকচোন, আমিও এখন দোকানত সোমালোঁ। এই দোকানখনত বিভিন্ন ধৰণৰ বোৱা মেখেলা চাদৰ পৰা আদি কৰি বিভিন্ন ডিজাইনৰ মাফলাৰ আৰু এয়া চাওকচোন ৰাইজ, বেতৰ ধুনীয়া ধুনীয়া সৰু ডাঙৰ পাৰ্চ ওলাইছে। মেখেলা চাদৰ অলপ পিন্ধিবলৈ ভাল লাগিবতো। এই মেখেলা চাদৰ কিছু চাওকচোন ৰাইজ, টচ মুগা মেখেলা চাদৰ পৰা আদি কৰি মিচিং মেখেলা চাদৰ সকলোবিলাক বোৱা। আৰু এইখন দোকানত চাওকচোন ৰাইজ, ইমান ধুনীয়া ধুনীয়া সৰু সৰু কাঠৰ বয় বস্তু ওলাইছে, সজোৱা বস্তু। হাতী, ঘোঁৰা, বগলী, এই হৰিণাকেইটা দেখিছে, ইমান মৰম লাগিছে। আৰু শিংকেইটা দেখিছেনে, ক'লা কালাৰ দিছে, ইমান মৰম লাগিছে। এইফালে চৰাই, বগলীৰ পৰা আদি কৰি আপোনাৰ ভালেখিনি বস্তু ওলাইছে। এই চৰাইকেইটা মৰম কৰকচোন, ইমান মৰম লাগিছে। আৰু এয়া হ'ল ভগৱানৰ সজোৱা বস্তু ওলাইছে। এইফালে দেখিছেনে, সকলোবিলাক কাঠৰ হয় এইবিলাক। ৰাইজ, বিপণীকেইখন মই অলপ আপোনালোকক দেখাই দিছোঁ, সকলোবিলাক চাওকচোন মোৰ লগতে আপোনালোকো। ৰাইজ এইবাৰ চাওক, এইডাল এডাল সাপ ওলাইছে দেখিছেনে এই মেলাতে। আপোনালোকে ভয় নাখাব, কিন্তু এইডাল সঁচা যে সাপ নহয়, প্লাষ্টিকৰ সাপহে। ৰাইজ, মেলা চাই চাই গৈ আছোঁ আৰু দেই। তাৰপিছত আমি ভাওনা চাম আৰু তাৰপিছত ঘৰমুৱা হ'ম আৰু। ফাইনেলি ৰাইজ, এই কিলিপিটা লৈ ল'লোঁ দেই। এয়া চক কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। ইমান ধুনীয়া পেট পুতলাটো চাম ন, কিমানকৈ পৰে? 50। ৰাইজ, কেইখনমান দোকানত সোমালোঁ আমি আৰু কেইখনমান দোকানত সোমাই পিনে চাবলৈ আছে। আৰু এতিয়া যাম আমি ভাওনা চাবলৈ। মেলাত সাজ পোছাকৰ উপৰিও এয়া চাওকচোন, মিঠাই দোকানত বহিছে দেই ৰাইজ। আপোনালোকৰ বাৰু মিঠাই কাৰ কাৰ প্ৰিয় বাৰু? ৰাইজ, এইখন দোকানত চাওকচোন, এই দোকানখনত বিভিন্ন কালাৰ ফুল পোৱা যায় আৰু বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল আছে। আৰু এই ফুলপাহ চাওকচোন, বেঙুনীয়া কালাৰ, ইমান মৰম লাগিছে। আৰু এইভাগ হ'ল ভাওনালৈ অহা বাটচৰা। এয়া চাওকচোন, ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আৰু এইফালে হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শ্বহীদ তৰ্পণ আছে। এই দেখিছে, ইমান ধুনীয়াকৈ ফুলেৰে সজাই পৰাই ৰাখিছে। এই শ্বহীদ তৰ্পণৰ ওচৰতে মই ধুনীয়াকৈ ফটো কৰি মাৰি ল'লোঁ। এয়া চাওকচোন। আৰু ৰাইজ, আমি মেলা চাই থাকোঁতে এইফালে ভাওনা আৰম্ভ হ'লেই। এয়া চাওকচোন, মোৰ বান্ধৱীৰ লগতে আৰু মোৰ ক্লাছৰ দিনৰ বান্ধৱীজনী লগ পালোঁ। এইগৰাকী চাওকচোন, নাম তাই শান্তনা। ৰাইজ, আপোনালোকক আৰু এটা কথা মই জনাবলৈ পাহৰি গৈছিলোঁ। এইকেইদিন ভাওনাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা দিহানামৰ দল, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সত্ৰীয়া নৃত্যও এইকেইদিন চলি আছে।
এয়া চাওকচোন ৰাইজ, ভাওনা আৰম্ভ হ'লেই। আৰু এই ভাওনা ভাগ ক'ৰ জানেনে? এই ভাওনা ভাগ হৈছে শিৱসাগৰ চাৰিঙৰ গাণ্ডীপ নাট্যগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত ভাওনা। আৰু এই ভাওনা ভাগৰ নাম হৈছে বামন অৱতাৰ। ৰাইজ ৰ'ব আৰু এটা কথা মই আপোনালোকক জনাবলৈ পাহৰি গৈছিলোঁ। আজি ভাওনা আছিল দুভাগ। প্ৰথম ভাগ হৈছে বামন অৱতাৰ আৰু ছেকেণ্ড ভাগ হৈছে ডেকাগিৰি শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ধেমাজিৰ দ্বাৰা পৰিৱেশিত ভাওনা অৰ্জুনৰ পুত্ৰবধূ লাভ। ৰাইজ আহকচোন, মোৰ লগতে আপোনালোকেও ভাওনা ভাগ উপভোগ কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। সদায় সুস্থ হৈ থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।